যাবলৈ ওলালোঁ বুকুত এসোপামান পোৱা নোপোৱাৰ হিচাপ লৈ। মোকে আগবঢ়াবলৈ আহিছে মোৰ মামীৰ ল'ৰা দুটা আৰু মোৰ মাৰ বায়েকৰ ছোৱালী দুজনীয়ে। ক'বলৈ গ'লে এতিয়া পৰিয়াল কোনোৱেই নাই। মামীয়ে এতিয়া নিজৰ বুলি এইকেইদিন প্ৰতিপাল কৰিলে, মৰম আদৰ কৰিলে। বাকী কি ক'ম আৰু, বুকুখনটো বহুত বেছি খালী উদং হৈয়ে যাবলৈ ওলাইছোঁ। মামী আহিছিলে কান্দি কান্দি, মই ক'লোঁ নালাগে মোক আগবঢ়াবলৈ আহিবলৈ, তই যাগে যা। তোৰ কন্দা মুখখন দেখিলে মোৰো বহুত বেছি বুকুখন বিষায়। যাবতো লাগিবই, সকলোকে দুখেই দি আহিছোঁ, কষ্ট দি আহিছোঁ আৰু অভিশাপ এসোপামান জীৱনটোত বুটলি ফুৰিছোঁ। নাজানো কাৰ কি অপকাৰ কৰিছিলোঁ, কাৰ কাৰণে মই ইমানখিনি কষ্ট পাবলগীয়া হৈছে, মই কিহৰ ভুলৰ শাস্তি পাবলগীয়া হৈছে মই নাজানো। মই মানুহক খুলি ক'ব নোৱাৰোঁ মোৰ বুকুত কি চলি আছে, মাত্ৰ মই অকলে নিজানত মই কান্দিব পাৰোঁ নে কি কৰিব পাৰোঁ মই সেইটোও নাজানো। খালি মনটো একেৰাহে মৰি থাকে। কোনোবাই যদি মোক ওচৰৰ পৰা পাইছে সকলোৱে কয় আগৰ হাঁহি মুখখন নাই, মনটো মাৰি থাক, দুখ ৰখাৰ নিচিনাকৈ থাক, কিন্তু খুলি ক'ব নোৱাৰা বেদনাই মোৰ বুকুখনত খুলি খুলি খাই থাকে। যা হওক আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিছে, এনেকৈ মৰম ৰাখিব, জীয়াই